নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ব্লগটো মই দুলীয়াজনৰ পৰাই আৰম্ভ কৰিছোঁ। এতিয়া মই আহি পালোঁ দুলীয়াজন পিপলটত। কোন নাই ঘৰত এইফালে আছে বোমাই ৰুটি বনাই আছে, এইফালে বেলি আছে, চবে খাবলৈ পাব দেই। এতিয়া মই ৰুটি খাই মেলি ওলাই আহিলোঁ ডিউটিলৈ বুলি। আজি ক'ত ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া আহি পালোহি আমাৰ কৰ্মস্থলী। আপোনালোকক দেখুৱাইছোঁ আজি ইয়াত যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। চাহপাতনো কেনেকৈ আহে বা কেনেকৈ প্ৰস্তুত কৰা হয় তাকে অলপ দেখুৱাম আপোনালোকক। আৰু ভিতৰত আমাৰ কাম আছে, সেই কামবিলাকো দেখাই যাম, আপোনালোকে চাই থাকিব। চাহৰ ফেক্টৰী আমাৰ অসমতে উৎপাদন হয়, কিন্তু বহুতে ইয়াত সোমাই পোৱা নাই চাগে। আৰু যিসকলে দেখিছে ভালকৈ দেখিছে। দুদিনমান আগতে MSKও দিছিলে। আৰু মোৰ অলৰেডি চাহৰ ফেক্টৰীৰ ওপৰত ভিডিঅ' বনাই আছে। এই চাহৰ পাতবিলাক যেতিয়া কালেকশ্যন কৰি পিনি এনেকৈ থোৱা হয়, আৰু ইয়াত যেতিয়া মই ভাবোঁ ইয়াৰ আঠাটো হয়তো যোৱাৰ পিছত ই আপোনাৰ ভিতৰলৈ যায়, য'ত প্ৰচেছ হয়। আমি ইয়াতে কাম কৰিব আহিছোঁ, আমাৰ কৰ্মস্থলীলৈ আমি গৈ আছোঁ। কিয় ভাইটি বহি আছে? ভাইটি বহি আছে ইয়াত আমন জীৱনকৈ। কাম চাম নাই নেকি? হা এইটো ক্ল'জ কৰিব আছে। অ'কে, নেক্সট লোকেশ্যন যাব লাগিব ন? ক'ত যাব? আচ্ছা, কিষাণ যাব লাগিব নেকি? আচ্ছা, চুলি তুলি একদম কাটি ধুনীয়া ধৰি আছোঁ। পোৱা যায় এনেও টকা বুঢ়া হ'ল। এনেকৈ আছোঁ দিয়ে কামত পুৰা দি আছোঁ। এইটো হৈছে UPS
এই UPS-টোৰে আপোনালোকক যোনটো দেখালোঁ মানে স্কাটাৰ ছিষ্টেমটো ইয়াৰ পৰাই চলে আৰু যেতিয়া মানে কাৰেণ্ট যায়গৈ বিশেষকৈ ইয়াৰ বেটাৰী বেকআপ বহুতখিনি দিয়ে আৰু মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ বেটাৰীটো মানে বেটাৰী কেইটা ইয়াত বেটাৰী প্ৰায় 3টা থাকে এই 3টাৰ পৰা প্ৰায় আপোনাৰ ইয়াৰ বেকআপ দিয়ে 4-5 ঘণ্টালৈকে দিয়ে এইকেইটা চাওক আপোনালোকে বেটাৰীকেইটা দেখিছে যিহেতু ইয়াত 3টা বেটাৰী এই 3টা বেটাৰী আপোনাৰ 4-5 ঘণ্টা বেকআপ দিয়ে যেতিয়া কাৰেণ্ট নাথাকে আৰু মানে নন ষ্টপ UPS আপোনাৰ পেনেলটো চলিয়ে থাকিব লাগিব যিহেতু আৰু চব অনলাইন সেইটো কাৰণে এই চিষ্টেমটো ৰখা হৈছে ইয়াক এতিয়া ধুনীয়াকৈ আগৰে বন্ধ কৰি থৈ যাম যাতে একো সোমাব নোৱাৰে এতিয়া আহি পালোহি অন্য এটা ছাইড হলং হাবি মানে আমি বাগানৰ ভিতৰত সোমাইছোঁ আৰু ফেক্টৰী পোৱাগৈ নাই ফেক্টৰীটো পালে আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আকৌ আহি পালোঁ এটা বেলেগ ছাইড ইয়াতো অলপ কাম আছে কৰিবলৈ লাগিব কামটো এইটো খুলি ৰাখিছোঁ তাৰপিছত টেঙা বহুত আছে দিয়া একদম ধুনীয়া ধুনীয়া টেঙা আছে নেমু বহুত লাগি আছে গোলাপ ফুলি আছে ইয়াত চব নেমু কিমান লাগি আছে এইফালে জালুকৰ গছ ব্লেক পেপাৰ এইখন হৈছে ৱেট ব্ৰিজ যেতিয়া চাহপাত লৈ আহে গাড়ীখন ইয়াত ফাৰ্ষ্ট জোখে আৰু যেতিয়া গাড়ীখন আনলোড হয় আকৌ জোখা হয় তেতিয়া মানে চাহপাতৰ কিমান কেজি আছিলে এইটো গম পোৱা যায় এইখন হৈছে ৱেট ব্ৰিজ আৰু গোলাপ ফুলিলে সঁচাকৈ ভাল লাগে ইমান ধুনীয়াকৈ ফুলি আছে বহাগ গ'ল তথাপি গোলাপ ফুলি আছে দুটা লোকেশ্যন কাম কৰি হৈ গ'ল এতিয়া ভাত খাবলৈ গৈ আছোঁ টাইম হৈ গ'ল 2:10 ভাতটো কি ভোক লাগিছে নাই কয় টকাই ভোক লাগিছে ৰাতিপুৱা খাই আহিছিলে এতিয়া টাইম হৈ গ'ল তো ইয়াৰ বহুত ভোক লাগিছে মাৰি দিবি এতিয়া ধুনীয়াকৈ ভাত খাই ল'মগৈ আমি গাহৰিত খাব লাগিব আজি ছাৰে পাৰ্টি দিব আমাৰ বছে পাৰ্টি দিব আজি ধুনীয়াকৈ ভাতটো খাই পিনে আকৌ ছাইড যাব লাগিব তাৰপিছত ঘৰলৈ যোৱা হ'ব আৰু এতিয়া 2 বাজিলে ভাত খাওঁতে 4 বাজিব মানে বহুত দূৰ যাম এতিয়া ডিগবৈ বা আমি তিনিচুকীয়া যাম ভাত খাবলৈ যাওঁতে আমি কাম এটা আছে কৈ থৈ যাম বাৰু আপোনালোকে চাই দিব দেই ভিডিঅ'টো শেষলৈকে কি লগত খাওঁ যে দেখাই আছোঁ বাৰু আপোনালোকক দেখাম এতিয়া বস্তু এটা ইয়াত ট্ৰেইনৰ ডবা এটা পৰি আছে কেনেকৈ পৰিলে কি হ'ল নাজানো কিন্তু জীৱনত আজি প্ৰথমবাৰ দেখিছোঁ ট্ৰেইনৰ ডবা এটা পৰি থকা আহোঁতে দেখিছিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ এতিয়া যাওঁতে আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকে চাওকচোন এই যে দেখিছে ডবাটো 2টা ডবা আছে এটা কিন্তু থিয় হৈ আছে এটা পৰি আছে কেনেকৈ পৰি আছে নাজানো আৰু এই ডবাটো চাওক বা মানুহেও যদি পেলাই থৈছে সেইটোও নাজানো কিন্তু কেনেকৈ পৰিল নাজানো তাত ঠিক হৈছে তাত মানে সেইটো কি ডেট কৰিব
তাত চোৱা দিব সেইটো কৈছে তাত টেষ্ট কৰিব এবাৰ কৰিব দিছে হয় নেকি তো সেইটোৱে এবাৰ হেৰি কৈছে মোক এবাৰ ৰিম'টত দিয়ক কিন্তু তাত বোলে এই বস্তুটো চলিব লাগে বোলে বেলেগে 4G তাত নেটৱৰ্ক যদি থাকে সেইটো জিঅ'খন তাত চলিব যদি আমাৰ ভাত আহি গ'ল এই ককাইটোৱে খালেই আৰু ময়ো খাম এতিয়া মাংসটো অৰ্ডাৰ কৰিছোঁ অহা নাই মাংসটো আহিলে ময়ো খাম মোৰো ভাত ৰেডি হৈ আছে মাংসটো আহিলে খাম ফাইনেলি বাইক বুকিং হৈ গ'ল আমাৰ ডেলিভাৰী দিব বুলি লাগিব চলাবলৈ অৱশেষত আহি পালোহি আমি দুলীয়াজান ইয়াত দুলীয়াজান সোমালোহি আৰু এয়া এতিয়া পাইছোঁহি আপোনাৰ শুকুতা চাৰিআলি আৰু বেছি দূৰ নাই ময়ো নামিম গাড়ীৰ পৰা দিনটো মানে কাম কৰাৰ পিছত এতিয়া অকণমান আজৰি পালোঁ মানে আজিলৈ ছুটি হ'ল আৰু মোৰো নামিবলৈ হ'ল আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ